নমস্কাৰ এডুচেট অসমলৈ সকলোকে স্বাগতম জনালো আজি আমি জেনাৰেল ইংলিছৰ এটা অতি গুৰুত্বপূৰ্ণ আৰু অতি কনফিউজিং এটা টপিক আছে কন্ডিশনাল সেন্টেন্স ইয়াৰ ওপৰত আলোচনা কৰিম ইয়াৰ পৰা প্ৰশ্ন কাৰেক্ট ফৰ্ম অফ ভাৰ্ব বা কাৰেক্ট টেন্স আৰু কমন এৰৰ্ছ অহা দেখা যায় কমন আহে প্ৰায় পৰীক্ষাবিলাকত অহা দেখা যায় গতিকে ভিডিওটো বহুতে গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে ইয়াৰ লগে লগে আমি ভিডিওটো এনেকুৱা ধৰণে ডিজাইন কৰিছো যাতে আপোনাৰ যিটা কন্ডিশনাল সেন্টেন্স জিৰো কন্ডিশন ফাৰ্স্ট কন্ডিশন সেকেন্ড কন্ডিশন আৰু থাৰ্ড কন্ডিশন এই কনসেপ্টটো আপোনাৰ ক্লিয়াৰ হৈ যায় এটো গ্যাৰান্টি আছে আপুনি ভিডিওটো শেষলৈকে চাব ঠিক আছে আমি আৰম্ভ কৰিছো প্ৰশ্নটো চাওক আমি প্ৰশ্নৰ লগে লগে প্ৰথমতে বৰ্ণনা কৰিম তাৰ পিছত আমি কম্পাৰিজন সেন্টেন্স ৰাখিছো যাতে আপোনাৰ কনসেপ্টটো ক্লিয়াৰ হয় তাৰ পিছত আমি প্ৰেক্টিছ ৰাখিছো গতিকে বহুতে গুৰুত্বপূৰ্ণ ভিডিও আপুনি শেষলৈকে চাব If you heat water to 100 degrees Celsius, condition to sauk jot if ase hetu conditional part ekhineke condition comma to lege efle result condition to sauk if you heat water to 100 degrees Celsius jodi apuni 100 degrees Celsius ot pani utolai pani gorom kore ki hobo hetu utoli jabo hi gorom hobo nohoy janu utoli jabo yat kotha to ki jitu kotha real jitu hosa kotha jitu hoye hoboi jitu hokolote hobo real condition to real result to real hetu koi zero condition jibilak jeneke borukhun dile ami titi jaw ratipa jodi beli ulai sorai bilak bahole jay bahor pora ulai jay gotike ei bilak jibilak real kotha ebilak ko hoy zero condition that simple present condition ot thake aru simple present result ot thake gotike mano rakhibo er result to simple present ot hobo karon etu real kotha hosa kotha ইয়াৰ শুদ্ধটো কি হ'ব will to হ'ব নোৱাৰে ফিউচাৰ টেন্সত আছে will be going এটো ফিউচাৰ কন্টিনিউয়াছত হয় এটো হ'ব নোৱাৰে হ'ব পাৰে বইল আৰু বইলস কোনটো হ'ব ইয়াত যদি কনফিউজন লাগে এটা চাওক আপুনি ইট টু কি হয় ইটো টু সিঙ্গুলাৰ হয় এটা বস্তু ইট ইজ মাই হাউস ইট ইজ মাই বুক তে কি হ'ব যদি এটা বস্তুৰ কথা কোৱা হয় সিঙ্গুলাৰ কথা কোৱা হয় সিম্পল প্ৰেজেন্ট টেন্সত s লাগে গতিকে শুদ্ধটো হ'ব বইলস ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাও if you touch fire যদি আপুনি জুই সুই দিয়ে কি হ'ব জুই সুলে কি হ'ব এটো সকলোতে একে হ'ব নহয় জানো গতিকে আমি প্ৰথমতে গম পালো প্ৰথম পাৰ্টটোতে গম পালো যেটো কন্ডিশনাল পাৰ্ট তাতে গম পালো জুই সুলে যি হ'ব এটো সবৰ ক্ষেত্ৰত হ'ব অৰ্থাৎ জিৰো কন্ডিশনাল হ'বলৈ গৈ আছে সিম্পল প্ৰেজেন্ট টেন্সত হ'বলৈ গৈ আছে ইউ বাৰ্ন আপোনাক পুৰিব গতিকে এটো উইল হ'ব নোৱাৰে গেটিং হ'ব নোৱাৰে গট টু পাষ্ট টেন্সত গতিকে থাকিলে কি get এটো হ'ব কাৰণ simple present tense হ'ব condition to simple present tense touch আছে নহয় জানো you touch fire আৰু ইয়াত কি হ'ব get হ'ব simple present tense ঠিক আছে তাৰ পিছৰটো লাগু আহিছো এটো মন কৰক if you call me যদি তুমি মোক ফোন কৰা এটো কিবা ৰিয়েল বা চিৰ সত্য কথা বা সকলোতে একে ধৰণৰ কথা লাগিছে নেকি নাই লগা এটো অলপ বেলেগ হ'বলৈ গৈ আছে if you call me যদি তুমি মোক ফোন কৰা এটো কন্ডিশন ৰিজাল্টটো কি I dash you with your problem ভাৰ্বটো আছে help মই তোমাক হেল্প কৰিম নহয় তেনেকুৱা ক্ষেত্ৰত হৈছে তেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে যে যদি তুমি ফোন কৰা মই হেল্প কৰিম ফোন নকৰিবও পাৰে বা হেল্প নকৰিবও পাৰে গতিকে এটো কি এটো সম্ভাৱনা আছে পসিবিলিটি আছে এটো কোনো ধৰা বন্ধা নাই এটো পসিবিলিটি আছে যেটাৰ আমি যদি পাথৰ এটা ওপৰলৈ মাৰি দিও হি ঘূৰি আহিব এটো সিওৰ ৰিয়েল হেতু কিন্তু এটো কোনো ৰিয়েল নহয় এটো পসিবিলিটি আছে সম্ভাৱনা আছে যিবিলাক সম্ভাৱনা আছে হেবিলাকক কোৱা হয় ফাৰ্স্ট কন্ডিশনাল সেন্টেন্স আমি পিছত প্ৰেক্টিছ কৰিলে গম পাই যাব এতিয়া মাত্ৰ চাই যাওক ভিডিওটো এটো ফাৰ্স্ট কন্ডিশনাল সেন্টেন্স আৰু ইয়াত সদায় কন্ডিশন টু থাকে ইফ সিম্পল প্ৰেজেন্টত আৰু ৰিজাল্টটো সিম্পল ফিউচাৰ গতিকে সিম্পল ফিউচাৰ কি আছে ইয়াতে will help if you call me I will help you with your problem যদি তুমি মোক ফোন কৰা মই তোমাৰ প্ৰবলেমটোত সহায় কৰি দিম ঠিক আছে তাৰ পিছৰটো চাও if you study hard যদি তুমি কষ্ট কৰি পঢ়া you dash the exam আপুনি প্ৰথম পাৰ্টটো চাওকচোন যত কন্ডিশন আছে কন্ডিশনটো চাওক if থকা পাৰ্টটো কন্ডিশন হয় যদি তুমি কষ্ট কৰি পঢ়া এটো চিৰ সত্য ঘটনা বা ৰিয়েল ঘটনা নহয় এটো এটা পসিবিলিটি থকা ঘটনা যে যদি কষ্ট কৰি পঢ়া
তুমি পৰীক্ষাত ভাৰ্বটো কি আছে পাছ আছে পৰীক্ষাত পাছ কৰিবা হেতু পসিবিলিটি আছে সম্ভাৱনা আছে যদি আমি ভালদৰে পঢ়ো পাছ কৰিম পসিবিলিটি আছে গতিকে হেতু ফাৰ্স্ট কন্ডিশনে হ'ব ওপৰটো নিচিনা গতিকে ইয়াত কি হ'ব উইল লাগিব you will pass the exam ঠিক আছে এটো ফার্স্ট কন্ডিশন তাৰপিছৰটো চাওক এটো অলপ বেলেগ কি বেলেগ চাওক if I won the lottery I dash a luxury car if I won a lottery এটো own বুলি উচ্চাৰণ কৰিব নালাগে এটো won ক'ব লাগে if I won the lottery যদি মই লটাৰী জিকিলো হেতেন পাস ফৰ্মত আছে আগৰ কথা কৈছে এটো নহল অলৰেডি কথাটো নহল এটো পসিবিলিটি নাই আৰু সম্ভাৱনা নাই কাৰণ এটো পাস টেন্সত আগতে হৈ গল অৰ্থাৎ লটাৰী নিজিকিলো গতিকে ৰিজাল্টটো কি হ'ব ৰিজাল্টটো আনৰিয়েল হ'ব এটো সম্ভৱ নহব গতিকে কি হ'ব এটো এট উইল নহব ইয়াত যদি পাস ফৰ্ম থাকে তেতিয়া আমি উড থকাটো আনিম এনেকে মনত ৰাখি লব I would buy a luxury car মই এখন লাক্সাৰি কাৰ কিনিলো হেতেন অলৰেডি লটাৰী নিজিকিলো আৰু গাড়ী কিনাও নহলে গতিকে এটো উড লাগিব এটো পাস ফৰ্মত আছে ইয়াত উড লাগিছে গতিকে এটো কোৱা হয় সেকেন্ড কন্ডিশনাল সেন্টেন্স আমি পিছত একেলগে কম্পাৰিজন কৰিলে গম পাই যাব কথাটো এতিয়া মাত্ৰ এনেকৈ চাই যাওক যে সেকেন্ড কন্ডিশনাল সেন্টেন্স জিবিলাক তাত আনৰিয়েল কথাটো নহল আৰু আনৰিয়েল এটো এতিয়ালে হ'বলে নাই কি যেহেতু ৰিজাল্টটো হৈ গল আৰু কন্ডিশনটো তো হৈ গলে গতিকে হেতু উড লগাই দিব আৰু আগত কি থাকে পাস ফৰ্ম থাকে 1 ঠিক আছে তাৰপিছৰটো চাওক if I had a car যদি মোৰ এখন গাড়ী থাকিলে হেতেন হেড আছে দেখিছেনে পাস ফৰ্ম if I had a car I dash for a long drive ভাৰ্বটো আছে go মই লং ড্ৰাইভত গলো হেতেন অৰ্থাৎ মোৰ গাড়ী নাই আৰু লং ড্ৰাইভত যোৱাটো নহলে এটো আনৰিয়েল কথা হাইপোথেটিক্যাল কথা গতিকে এটো কি কন্ডিশন হ'ব সেকেন্ড কন্ডিশন হ'ব নহয় জানো সেকেন্ড কন্ডিশন গতিকে কি লাগিব উড লাগিব পাস ফৰ্ম থাকিলে উড লগাই দিব তে কি হ'ব I would go for a long drive মই লং ড্ৰাইভত গলো হেতেন ঠিক আছে এপিসোডটো চাওক if you had called me I dash you if you had called me ইয়াত কি আছে দেখিছেনে মন কৰক হেড আছে আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম আছে এটা মনত ৰাখিব have has had ইয়াৰ লগত সদায় ভাৰ্বৰ থাৰ্ড ফৰ্ম থাকে এ থাৰ্ড ফৰ্ম আছে had আৰু থাৰ্ড ফৰ্ম থাকিলে past perfect tense হয় ইয়াত কন্ডিশনটো কি আছে if you had called me এটো past perfect tense আছে ইয়াত কি হ'ব যদি past perfect tense থাকে এটো এনেকুৱা এটা কন্ডিশন যেটো কন্ডিশন আনৰিয়েল টু হয় আৰু এটো ইম্পসিবল আনৰিয়েল ঘটনাৰ ক্ষেত্ৰত কি হয় এটো থাৰ্ড কন্ডিশন হয় এটো কোৱা হয় থাৰ্ড কন্ডিশন সেন্টেন্স যেটো আনৰিয়েল আৰু ইম্পসিবল হয় যেটো অসম্ভৱ হয় তুমি মোক যদি কল কৰিলা হেতেন মানে অলৰেডি কল কৰা নহল আৰু হেল্প কৰাও নহলে ইয়াত কি লাগিব would have helped ইয়াৰ অপচন সি টো শুদ্ধ হ'ব যদি past perfect tense থাকে আগত হেতু মনত ৰাখিব পাৰে had থাকে আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম থাকে ইয়াত would have লাগিব আৰু হেতু কন্ডিশনটো হ'ব থাৰ্ড কন্ডিশন আৰু ইয়াৰ সিচুৱেশনটো হল যেটো ইম্পসিবল ঠিক আছে এডৰা মনত ৰাখিব প্ৰেক্টিস কৰিলে মনত ৰব আপোনাৰ অলপ পিছত আমি প্ৰেক্টিস কৰিম আৰু কম্পাৰিজন চাম তাৰপিছৰটো চাওক if you had left earlier যদি তুমি আগতেই গুছি গলা হেতেন আগতে had আছে ভাৰ্বৰ থাৰ্ড ফৰ্ম আছে left নহয় জানো গতিকে past perfect tense ইয়াত কি আহিব উড থকাটো আহিব এটা অপচন কোনটো হ'ব বি হ'ব you would have caught the train তুমি ট্ৰেইনখন ধৰিব পাৰিলা হেতেন ঠিক আছে এটা আমি কম্পাৰিজন চাইছো হওক এই কম্পাৰিজন চোৱাৰ লগে লগে আপোনাৰ কনসেপ্টটো ক্লিয়াৰ হ'ব যেটো ল্যাঙ্গুৱেজ হয় ল্যাঙ্গুৱেজত কিছুমান ভাৱনাৰ কথা থাকে মনৰ ভাৱৰ কথা থাকে তেতিয়া আমি কন্ডিশন বিলাক সেন্টেন্স বিলাক আমি চেঞ্জ কৰি দিব লাগে টেন্সটো চেঞ্জ কৰিব লগা হ'ব পাৰে এটা মন কৰক যেটো জিৰো কন্ডিশন ইয়াত চাওক if I get up early
I go for a walk. যদি আপোনাক কোনোবাই কয় if I get up early, I go for a walk. তেতিয়া আপুনি বুজিব লাগিব হেতু টাইমটা ৰিয়েল হেতু যেটো কাম হয়তো সদায় হয় always. The result is always the same. Always. তে সদায় মানে খোজ কাঢ়িব যায় এটা অভ্যাস আছে কাৰণ simple present formত কৈছে তেওঁ কথাটো অৰ্থাৎ যেতিয়া তেওঁ সোনকালে খাৰ পায় তেতিয়া তেওঁ খোজ কাঢ়িব যায় কিন্তু একটা কথাকে চাওকচোন পিছত কন্ডিশনটো একে আছে কিন্তু if I get up early এটো একে আছে if I get up early এত কিন্তু will লগাইছে I will go for a walk মই খোজ কাঢ়িবলৈ যাম এটো তেওঁ সদায় না যায় কিন্তু সেই নিৰ্দিষ্ট দিনটোত তেওঁ কৈছে যদি মই সোনকালে খাৰ পাওঁ মই খোজ কাঢ়িবলৈ যাওঁ অৰ্থাৎ হেতু সদায় নকৰে কামটো এবাৰ কিবা স্পেশাল অকেজনত তেওঁ হেতু কথাটো কৈছে পিছৰটো চাওক if I got up early past form আহি গল এত কি লাগিব would লাগিব সেকেন্ড কন্ডিশন যদি মই সোনকালে খাৰ পালো হেতেন মই খোজ কাঢ়িবলৈ গলো হেতেন এটো সক if I had যেটো থাৰ্ড কন্ডিশন আছে হেতু সক if I had got up early এটো ইম্পসিবল এটো নহয় নহলে সোনকালে খাৰ পাও নহল যোৱাও নহলে it I would have gone for a walk মই খোজ কাঢ়িবলৈ গলো হেতেন যেহেতু দুইটাই নহলে ঠিক আছে এটো দুটা পাৰ্থক্যতা আছে আপুনি মন কৰক সেকেন্ড কন্ডিশন আৰু থাৰ্ড কন্ডিশন দুইটাই ইম্পসিবল দুইটাই নহলে কিন্তু এটো একেবাৰে অসম্ভৱ নাছিল তেওঁ যদি সোনকালে খাৰ পালে হেতেন তেওঁ গল হেতেন কিন্তু কোনোবাই জগাই দিলেন তেওঁ গল হেতেন তেনেকুৱা ধৰণৰ কন্ডিশনটো এটো ভাবনাৰ কথা পিছৰটো কিন্তু একেবাৰে অসম্ভৱ কথাত আমি এটো ইউজ কৰিব লাগে ঠিক আছে এপিটা প্ৰ্যাকটিস কিটা চাওকচোন If it rains tomorrow, যদি কাইলৈ বৰষুণ দিয়ে, if it rains tomorrow, we dash the party. এটো সম্ভাৱনা আছে নহয় জানো? সম্ভাৱনা আছে। এতে ইয়াৰ অপচনটো কি হ'ব আপুনি ভাবি চাওক। আমি পাৰ্টিটো কেনসেল কৰাৰ কথা কৈছে। যদি বৰষুণ দিয়ে, কি আছে পসিবিলিটি আছে। এটোটো ধৰা বন্ধা নহয়, ৰিয়েল নহয়। কাইলৈ বৰষুণ নিদিবও পাৰে, কোনে জানে। গতিকে এটো পসিবিলিটি আছে। পসিবিলিটি থকাটো কি কন্ডিশন হয়? ফাৰ্স্ট কন্ডিশন হয়। আৰু ফাৰ্স্ট কন্ডিশনত কি থাকে? Condition to simple present or result to simple future yet will lagibo gotike option to kondu hobo will hobo we will cancel the party ami party to cancel korim ta pisor to sauk sentence to pohi sauk if the sun sets jodi beli dube kenu ko lagise kotha to real likhia lagise ne bastov likhia ne conditional it dark condition to sauk if the sun sets real no jane jodi beli dube teta ki hobo ji hobo hokolor khetrot hobo it ase gode ki hobo gate hobo na gates hobo er agor video koisilu sorry er agor prashnot koisilu it jehetu singular hoy gode gates hobo it gets dark এটো কি কন্ডিশন এটো জিরো কন্ডিশন কারণ ঘটনাটো চাওক if the sun sets যদি বেলি ডুবে জি হ'ব সকলোতে হ'ব তাৰপিছৰটো চাওক if I were you যদি মই তোমাৰ জায়গাত হলো হেতেন if I were you তোমাৰ ঠাইত মই হলো হেতেন হ'ব পাৰিম জানো নহয় জানো নহলো I traveled the world মই পৃথিৱীখন ঘুৰিলো হেতেন এটো কৈছে তোমাৰ জায়গাত মই হোৱা হলে মই পৃথিৱীখন ঘুৰিলো হেতেন অৰ্থাৎ তুমি হৈ মই জন্ম হোৱা হলে কোৱা নাই তোমাৰ জায়গাত মই থাকিব পৰা হলে মই পৃথিৱীখন ঘুৰিলো হেতেন এটো অবাস্তৱ কথা নহয় বা এটো আনৰিয়েল হয় যদিও ইমেজিনাৰি হয় এটো কাল্পনিক হয় কিন্তু অবাস্তৱ নহয় ইম্পসিবল নহয় গতিকে এটো কি হ'ব would লাগিব I would travel the world এটো কি কন্ডিশন হ'ব এটো second condition etu second condition hobo নহয় জানো তাৰপিছৰটো চাওক if they arrived on time যদি তেওঁলোক সময়ত আহি পায় if they arrived on time we verb to get start we start the show আমি show to start কৰিম এটো কেনেকুৱা লাগিছে সেন্টেন্সটো কোন ভাবি চাওক যদি তেওঁলোক সময়মতে আহি পায় পসিবিলিটি নে ৰিয়েল কথা নে অসম্ভৱ কথা এটো শুনিয়ে গম পাইছে এটো কি আছে পসিবিলিটি আছে
সম্ভাৱনা আছে গতিকে কি হ'ব এটো কি কন্ডিশন হ'ব এটো ফাৰ্স্ট কন্ডিশন সম্ভাৱনা আছে যদি বৰষুণ দিয়ে আমি খেলিবলৈ না যাওঁ তেনেকুৱা ধৰণৰ কথা নহয় জানো সম্ভাৱনা গতিকে এটো কি হ'ব সিম্পল ফিউচাৰ হ'ব অপচন বি টো শুদ্ধ উত্তৰ we will start the show আমি শোটো স্টার্ট কৰিম আজি ভিডিওৰ শেষৰটো চাওক if it had not rained had আছে অথনি কৈছিল had আছে আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম আছে অৰ্থাৎ past perfect tense আছে নহয় জানো if it had not rained যদি বৰষুণ নিদিলেহেঁতেন we dash to the cinema ইয়াত কোনটো হ'ব উত থকাটো হ'ব আৰু এটো কি কন্ডিশন থাৰ্ড কন্ডিশন এটো উত কোড আছে অপচন ডি আছে if it had not rained we would have gone to the cinema আমি সিনেমা চাবলৈ গলুহেতেন ঠিক আছে আজি ভিডিওটি মানে আছিল যদি ভিডিওটোৰ পৰা আপোনাৰ কিবা লাভ হৈছে বুলি ভাবিছে লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ